আমি স্পষ্টকে আজি সিদ্ধান্ত লৈছোঁ যে আমি সন্মানজনক মিত্ৰতাহে কৰিবলৈ পাইছোঁ। আমাৰ কাৰণে সন্মানজনক মিত্ৰতা মানে সকলো সৰু বৰ ৰাজনৈতিক দলৰ নেতৃবৰ্গৰ প্ৰতি সমান মৰ্যাদাসুলভ বক্তব্য, সকলোৰে নিজৰ ভিতৰত আলোচনা কৰি এটা পাৰ্টিৰ ভিতৰত নহয়, কোনোবাই কাৰোবাক আসন দিয়া নহয়, সকলোৰে ভিতৰত সমূহীয়া আলোচনাৰ জৰিয়তে আসন বিতৰণ নিৰ্ধাৰণ কৰা আৰু যাৰ য'ত কেণ্ডিডেট জিকিব পৰাৰ ক্ষমতা আছে তাৰ ভিত্তিত আসন বিতৰণ কৰা। কাৰোবাৰ মৰ্জিৰ ওপৰত, কোনোবা ডাঙৰ পাৰ্টি এটাৰ মৰ্জিৰ ওপৰত আসন বিতৰণ কৰা। গতিকে সন্মানজনকভাৱে যাতে আসন বিতৰণ হয়, সন্মানজনকভাৱে মিত্ৰতা হয়, সন্মানজনক যাতে বক্তব্য প্ৰদান কৰে আৰু কোনো পধ্যে যাতে অসন্মানজনক অসৌজন্যমূলক বক্তব্য প্ৰকাশ নকৰে, তাৰ কাৰণে আমি স্পষ্টকৈ আমাৰ দলত আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু এই সম্পৰ্কে আমি স্পষ্টকৈ কৈ দিছোঁ যে আমি বিজেপিক হৰুৱাব খোজোঁ আৰু সেইকাৰণে এলায়েন্স বিচাৰিছোঁ। কংগ্ৰেছে এই বুলি ভাবি ল'ব নালাগে যে আমি ৰাইজৰ দলে চিটত জিকিবৰ কাৰণে, ইলেকশ্যনত জিকিবৰ কাৰণে এলায়েন্স বিচাৰিছোঁ। আমি এলায়েন্স বিচাৰিছোঁ বিজেপি নামৰ সাম্প্ৰদায়িক আৰু ফেচিবাদী শক্তিটোক, অগণতান্ত্ৰিক আৰু জনগণৰ কণ্ঠ ৰোধ কৰা শক্তিটোক, মূল্যবৃদ্ধিৰে দেশৰ জনগণক মাধমাৰ দিয়া শক্তিটোক আৰু দেশৰ ব্যৱসায় বাণিজ্য খতম কৰি দি দেশৰ সম্পদ কৰ্পৰেটৰ হাতত তুলি দিয়া আৰু সাংঘাতিক ধৰণে দুৰ্নীতিৰ আশ্ৰয় লৈ ৰাজ্যখনক চিণ্ডিকেট ৰাজত পৰিণত কৰা, এই যিটো কাৰবাৰ, সেইটোত আমি অসন্তুষ্ট হৈ বিজেপিক আমি হৰুৱাবলৈ আহিছোঁ।